Hi, hello guys. মোৰ নাম মিষ্টাৰ দিলীপ গগৈ। আমাৰ বিশেষ আপোনাৰ লগত বিশেষ একো কথা পাতিবলৈ নাহোঁ। তাৰ আগত মই আপোনাক এটা সৰু এডভাৰটাইজ দিব বিচাৰোঁ। যদি আপোনাৰ জীৱনটো সলনি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে অহা ছানডে আপোনালোকে ডিমৌ এখন প্ৰেছ ক্লাবত জীৱনৰ বিষয়ে এজন মানুহ আহিব। সেই মানুহজনে ক'ব যে জীৱনটো কেনেদৰে জীয়াই থাকিব লাগে আৰু আমি কি কৰিলে উপকৃত হ'ব পাৰোঁ সেই বিষয়ে মই আপোনালোকক জনাইছোঁ। অহা দেওবাৰে আপোনালোক চবকে মই অনুৰোধ জনাইছোঁ যে এটা সপ্তাহত মিনিমাম 450 টকাৰ পৰা 2,10,000 2,10,000 আপুনি এটা সপ্তাহত ইনকম কৰিব পাৰে। সেই বিষয়ে আমি এটা ডিমৌত প্ৰেছ ক্লাবত এটা আলোচনা কৰিব লৈছোঁ। গতিকে আপোনালোক চব আহিব বুলি মই এই মেছেজটো দিছোঁ। চ' আপোনালোক আহিব। মই বিশেষ একো ক'ব নাযাওঁ। ইয়াত মই কাকো কোৱা নাই যে লাইক ছাবস্ক্ৰাইব কৰিব। যদি আপোনাৰ নিজৰ জীৱনটো যদি প্ৰিয় আছে, জীৱনত কিবা কৰা যদি সপোন আছে, তেতিয়াহ'লে আপোনালোক আহিব। মই ইমানতে কৈ মই জাষ্ট এটা এডভাৰটাইজে দিবলৈ আপোনালোকক আহিছিলোঁ। থেংক ইউ। আপোনালোক চব আহিব। তাত আমি চব লগ পালে ভাল লাগিব। নমস্কাৰ।